আজি আমাৰ 13টা দলে সভাত যোগদান কৰিছিলে আৰু আজি সভাত বিভিন্নজনৰ পৰামৰ্শ আৰু আলোচনা ভিত্তিত দুটা দল অল পাৰ্টিজ হিলছ লিডাৰ্ছ কনফাৰেন্স জন ইংটি কাঠাৰ ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি আংলঙৰ যি আঞ্চলিক দল সেই দলটো আৰু শিৱসেনা যি ইতিমধ্যে আমাৰ ইণ্ডিয়াত আছে আমাৰ অসমৰ শিৱসেনা শাখা এই দুটা দলকো আমি পৰৱৰ্তী সভাখনলৈ আৰু পৰৱৰ্তী কাৰ্যসূচীসমূহত আমি একেলগে এই সংগ্ৰামখন আগুৱাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দ্বিতীয়তে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ বিভিন্ন যি দুৰ্নীতি সেই সম্পৰ্কত ৰাজ্যজুৰি আমি গোটেইকেইটা দল একত্ৰিতভাৱে জনমত গঠন কৰা আৰু জন আন্দোলন কৰাৰ কাৰণে আজিৰ সভাই আমি সৰ্বসন্মতক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তৃতীয়তে যি OPSক লৈ অসমৰ কৰ্মচাৰীসকলে আন্দোলন কৰি আছে আৰু কৰ্মচাৰীসকলক বিজেপি দলে ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ কৰিছে এই দুইটা কথা আৰু মূল্যবৃদ্ধি সম্পৰ্কত আজি সভাই গভীৰভাৱে আলোচনা কৰিছে আৰু খুব সোনকালে আমাৰ কোৰ্ডিনেশ্যন কমিটি সভাই এই সম্পৰ্কত কাৰ্যসূচী ঘোষণা কৰিব। তৃতীয়তে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত ডিব্ৰুগড়ত আমাৰ এই 15টা ৰাজনৈতিক দলৰ এখন গুৰুত্বপূৰ্ণ সভা হ'ব। তাত বিশেষকৈ আমাৰ মাজৰে দুজন নেতাক আমি দায়িত্ব দিছোঁ। তৃণমূল কংগ্ৰেছৰ মাননীয় সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে কমন মিনিমাম প্ৰগ্ৰেম অসমৰ ক্ষেত্ৰত। এখনটো অল ইণ্ডিয়া থাকিব। অসমৰ ক্ষেত্ৰত আমি কোনখিনি বিষয়ক লৈ পেলাই ৰাইজৰ ওচৰলৈ যাম সেই সম্পৰ্কত এখন কমন মিনিমাম প্ৰগ্ৰেমৰ খচৰা প্ৰস্তুত কৰিবৰ কাৰণে আজিৰ সভাই ৰিপুণ বৰা ডাঙৰীয়াক দায়িত্ব দিয়া হৈছে। আমি আজি প্ৰাথমিক যিখিনি কথা বতৰা আমাৰ দলসমূহৰ মাজত কি ধৰণে আমি লোকসভা নিৰ্বাচনটোত বিজেপিক পৰাভূত কৰিবলৈ কি ধৰণৰ কৌশল কি ধৰণৰ প্ৰাৰ্থী যিখিনি প্ৰাথমিক কথা বতৰা সেইখিনি আমি আজি খুব খোলাখুলিভাৱে সকলোৱে আলোচনা কৰিছোঁ। যিখিনি কথা বতৰাই পৰৱৰ্তী সময়ত আমি আৰু আলোচনা কৰিবৰ অৱকাশ এটা ওলাইছে আৰু আমি ইয়াৰ পিছত আমি প্ৰাৰ্থিত্বকেন্দ্ৰিক কথা বতৰাবিলাক আৰু আগবঢ়াই নিব পাৰিম বুলি আজি আলোচনাৰ পাছত আমাৰ বিশ্বাস হৈছে। বাই ওৱান ফাইট এইটো আমাৰ মূল কথা। লক্ষ্য সন্মুখত স্পষ্ট, শত্ৰু কোন এই কথা আমি সকলোৱে জানো। গতিকে যিবোৰ অপপ্ৰচাৰ যিবোৰ ষড়যন্ত্ৰ এইবোৰ কথাই বিৰোধী ঐক্য মঞ্চক তিল মানুহ লৰাব নোৱাৰে, তিল মানুহ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। আজি সেইকাৰণে পুনৰ শক্তিশালীভাৱে পুনৰ সজোৰে আমি পুনৰ ক'ব খুজিছোঁ বিজেপিৰ এগৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আমাৰ বিৰোধী শিবিৰৰ উমৈহতীয়া এগৰাকী প্ৰাৰ্থী থাকিব। এই ক্ষেত্ৰত কোনো ধৰণৰ এনেকুৱা ধৰণৰ তেওঁলোকে চলা অপপ্ৰচাৰে আমাক কেতিয়াও অকণমানো বিচলিত কৰিব নোৱাৰে। ইতিমধ্যে সেইকাৰণে পৰৱৰ্তী প্ৰতিখন আমাৰ সভা আমাৰ ঠাই সলনি কৰি হ'ব। প্ৰতিখন লোকসভাৰ অধীনত এটা লোকসভা সমষ্টিৰ অধীনত এটা স্থানত আমাৰ হ'ব। 14টা লোকসভাৰ বিভিন্ন প্ৰান্তত এনেকৈ সভা আমাৰ হ'ব। আমাৰ ঐক্যমঞ্চৰ সভাও হ'ব। পৰৱৰ্তী আন কৰ্ম নিৰ্ধাৰণ কৰা বেলেগ বেলেগ পৰিকল্পনা প্ৰস্তুত কৰা সভাও হ'ব। বিভিন্ন ধৰণৰ সভা বিভিন্ন প্ৰান্তত অসমৰ হ'ব। আৰু ইতিমধ্যে আমাৰ যিটো আমি মিছন মোডত কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ এই সকলো প্ৰান্তত সকলো স্তৰত যাতে বিৰোধী শিবিৰৰ এটাও ভোট যাতে ইফাল সিফাল নহয়, খহনীয়া যাতে নহয়। 62% ভোট আমাৰ লগত আছে। 38% বিজেপিৰ ভোটৰ লগত যুঁজিবলৈ 62% ভোটক ঐক্যবদ্ধ কৰি ৰাখিবলৈ লগা সকলো ধৰণৰ পৰিকল্পনা কূট কৌশল ৰণকৌশল আমি সকলোৱে সন্মিলিতভাৱে ল'ম। এই কথা আজি স্পষ্টভাৱে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ভিডিঅ' ঐক্যক লৈ যাতে চিট শ্বেয়াৰিঙত কোনো ধৰণৰ খেলিমেলি নালাগে। আমি ৰাইজৰ দলে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতাৰ যিটো দৌৰ থাকে সেই দৌৰটো আমি নাযাওঁ। আমি কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতাৰ দৌৰত নাযাওঁ। 13টা ৰাজনৈতিক দলে এতিয়া 15টা ৰাজনৈতিক দলক আমি জিকাবৰ কাৰণে একেলগে